হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি মই আপোনালোকক দেখাম অসম আৰু নাগালেণ্ড সীমান্তৰ যোৰহাট ডিষ্ট্ৰিক্টত কাষত থকা মানে নাগালেণ্ডৰ সীমান্তত থকা এখন উদ্যান। এই উদ্যানখন হৈছে চুকাফা উদ্যান। হয়তো আজিলৈকে বহুতেই দেখা নাই। আহকচোন এই ভিডিঅ'টো ভিডিঅ'টো এডোখৰৰ পৰা আৰম্ভ কৰাৰ কাৰণে আপোনালোকক হয়তো বহুত বস্তু দেখাব নোৱাৰিলোঁ। এয়া পাহাৰখন চাওক আৰু ওপৰত আছে শাৰী শাৰী চাহ বাগান। এতিয়া আমি যাব লাগিব এইফালে ৰাস্তাটো দিকে। এইফালে চাৰিআলি এটা পাইছোঁ। চাইনবোৰ্ডখনত লিখা আছে যে বিনা অনুমতিত উদ্যানৰ ভিতৰলৈ প্ৰৱেশ নিষেধ, অন্যথা জৰিমনা ভৰা হ'ব। বাৰু আমি ওপৰত গৈ অনুমতিটো লৈ ল'ম বাৰু। তাৰ কাৰণে আপোনালোককো দেখাম আৰু মই নিজেও চাম। বলক আহক আৰু কি পাওঁ আগত চাই থাকক। ভিডিঅ'টোত থকা ভইচটো মই অলপ কমাই দিছোঁ, কাৰণ এই ভইচটো আপোনালোকে বাহিৰৰ বতাহটো বহুত বেছি পৰিমাণে শুনিবলৈ পাব। ইয়াত চাওক বাইকবিলাক আছে আৰু চাইনবোৰ্ড মাজে মাজে লগোৱা আছে যে বিনা অনুমতিত প্ৰৱেশ নিষেধ। এনেকৈ পাহাৰৰ ওপৰে গৈ আছোঁ। মানে গৈ মজা লাগিছে আৰু চাওঁচোন কি পাওঁ মানে নেদেখা বস্তু দেখিবৰ কাৰণে বুলি আহিছোঁ বাৰু। এইটো শুনা নাছিলোঁ ইয়াতে এখন যে নতুনকৈ পাৰ্ক বনিছে। চাওঁচোন এইফালে এইফালে দ পুখুৰী হয়তো জানো হ'ব পাৰে। আগলৈ চাওঁচোন কেনেকৈ কি কৰিবলৈ দেখাইছোঁ। বাইকখন ইয়াতে ৰখাই ল'লোঁ, মানে ইয়াতে ৰখাই লওঁ আৰু ৰখাই পিনে গোটেইকেইজন আগলৈ বুলি আগবাঢ়ি গৈ আছোঁ। পাই গ'লোহি চুকাফা উদ্যান আৰু এয়া হৈছে মূলদুৱা। এতিয়া এই মূলদুৱাৰেদি আমি যাম, মূল গেটেদি ইয়াৰ ভিতৰলৈ যাম। কি পাম কি চাম সকলো দেখাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে এনেকৈ পাহাৰৰ ওপৰেদি গৈ উঠিলোঁ। এয়া ৰূপৱেৰ সদৃশ, এইটো এটা চকা আৰু এই ওপৰফালৰ পৰা উঠি আহিব পাৰি। এয়া লগৰ ৰুবুল যোৰহাট, তেওঁ গৈ আছে। তেওঁ এক্সপ্ল'ৰ কৰি যাব ইয়াৰ বিষয়ে, ক'ত কি আছে নাছে সকলো। এয়া ঝুলনাত উঠি আছে ৰুবুল। সৰুতে নিদিলে নহয় এতিয়া। এতিয়া আমি উঠিম এইখনত, উঠা বহা নাই কি কয় নাজানো। এখন আমি দুটাই উঠিম। কোনে বেছিকৈ ওপৰলৈ দবাব পৰা চাই লওঁ। কোন গধুৰ কোন পাতল? মটৰ পাতলো ৰেডি। নাম উঠিবানে? ওপৰৰ পৰা ক্ৰমান্বয়ে তললৈ গৈ আছোঁ, মানে পাহাৰৰ ওপৰৰ পৰা তললৈ গৈ আছোঁ। এইফালে নতুনকৈ কিবাকিবি বনাই আছে। আপোনালোকে হয়তো জানুৱাৰী ডিচেম্বৰ মাহত হয়তো এইবিলাক সম্পূৰ্ণ হৈ উঠিব আৰু সকলো পৰ্যটক ইয়াত আহিব, ওচৰ পাঁজৰবিলাক চাব পাৰিব। ইয়াত দেখিছে এইটো এটা টমিক, ইয়াত হয়তো কিবাকিবি খাবলৈ পায়, চাহ তাহ আৰু নতুনকৈ বনাই আছে, নতুনকৈ আপগ্ৰেড কৰি আছে। সকলো আহিব, পাব, চাব আৰু যাব। এইটো হৈছে এখন জান হয় নেকি বাৰু? এয়া দলঙেদি গৈ আছে, ভাল লাগিছে। মানে এইফালে পুখুৰীটো আছে। এখন কি কয়, জান বুলি কয় না কি বাৰু? এইডোখৰ এইটো ৱাটাৰফল বুলি কয়। ইয়াত পানী ষ্টক হৈ আছে আৰু এইফালে ওপৰলৈ দেখিছে নহয় ক্ৰমান্বয়ে বহুত ওখ। আৰু মাজে মাজে এয়া খোজকাঢ়ি গৈ আছোঁ। আগত সিহঁতে গৈ আছে, পাছত মই গৈ আছোঁ। খালি এতিয়া উঠি খোজকাঢ়ি হয়তো ভাগৰ লাগিব পাৰে।
বহুত ওপৰলৈ উঠি গৈ আছোঁ দেই এতিয়া। এয়া আমাৰ ৰুবুল ভাইজান নাৱত উঠিবলৈ গৈ আছে। চেণ্ডেল ক'ত কাট খাব? কেনেকুৱা লাগিছে? চেণ্ডেলযোৰ খুলি থৈ আহিলোঁ নহয়। মই মাৰো দিয়ক, মা এই দিয়ক আপুনি। ঐ মা আকৌ কষ্ট কম হ'ব। এয়া দেখিছে পানীৰ মাজত, এইফালে পানী, এয়া আমি এতিয়া নাও চলাই আছোঁ। ষ্টেং কাঠ সেইফালে নহয়, ইফালে কাঠ, হেৰি কৰিবা এনেকৈ এইডাল এফালে কোৱা। কিন্তু ভৰি তামাম খাব লাগিব দেই। খুব ভাগৰ নালাগে। জানুৱাৰী মাহত আহিবা, জানুৱাৰী মাহত কি মজা লাগিব নহয় ইয়াত, এনেকুৱা মানুহ হ'ব নহয়। এইখন যে কিমান দিন হ'ল বাৰু এই পাৰ্কখন আৰম্ভ হোৱা? 3 বছৰ 4 বছৰ হৈছে। 4 বছৰ। গাড়ীৰ যিদৰে ষ্টেং থাকে, ইয়াৰ ষ্টেং হৈছে এডাল। এনেকৈ কৰিলে সেইফালে যাব, মানে নিজৰ গা ফালে টানিলে। দিয়া এইফালে এবাৰ মাৰা হে মাৰা লাগিছে। এয়া ভাগৰ লাগিছে, ইয়াত পুৰা হাতে মাৰি আছে চব। ইয়াত মানে না মটৰ আছে, না কিবা আছে, না ইলেক্ট্ৰিক, একো নহয়, অকল ভৰি মাৰিব লাগে। এইটো হিউমেন পাৱাৰ বুলি কয়। এইডাল হৈছে ষ্ট্ৰেং, এফালে বোলে সোঁহাতে ঘূৰিব, বাওঁহাতে ঠেলিব লাগিব। এয়া আমি উঠিলোঁ, এতিয়া সেই কেইজন লগৰকেইজন উঠি আছে, পূৰা মাৰি আছে। সিটো বিন্দাছ ফটো তুলি আছে। পূৰা পাহাৰৰ ওপৰৰ পৰা গৈ আছোঁ, এখোজ দুখোজ কৰি, এটোপ দুটোপ কৰি, সাগৰৰ পানী পৰি নহয়, এখোজ দুখোজ কৰি পাহাৰত আগবাঢ়ি দেখা পাম তলৰ সাগৰ। তেনেকুৱা হৈ আছে। তলত দেখি সেইটো বহুত ওপৰত পালেগৈ চক আৰু ব'লক আৰু দেখাম, বহুত এক্সপ্ল'ৰ কৰিম ইয়াৰ বিষয়ে, ক'ত কি কেনেকৈ কিয় বিখ্যাত সকলো দেখা পাব। এখোজ দুখোজকৈ আগবাঢ়ি গৈ আছোঁ আৰু বহুতো দেখাই যাম। এটা নতুনকৈ বনাইছে পাৰ্ক, এয়া দেখিছে আপোনালোকে। হয়তো আপোনালোকে ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ইয়াত আহিলে প্ৰচুৰ পৰিমাণে মানুহ পাব। বাকী কি বস্তু পায় নাপায় নাজানো। সেইফালে দেখিছে এইখন, ইয়াত মাছমৰীয়াসকলে কেতিয়াবা হয়তো মাছ মাৰে। মূল গেটৰ দিকে যে সোমাই আহোঁতে এডাল ৰোপৱে দেখিছিলোঁ। সেই ৰোপৱেডাল তাৰ ইটো মূৰেদি আহিলোঁ। ইয়াত দেখোন অকল এডাল আছে, এডাল ৰূপ আছে। ইয়াতে হয়তো এটা কেবিন সদৃশ কিবা এটা বনাই লয় সিহঁতে, তাৰপৰা এই ৰছীডালে দি এই চকাটো দেখিছে, তাৰপৰা আকৌ ৰিটাৰ্ণ সিহঁতে এই কেবিনটো টানি আনে। নাংফা আইমিং চুকাফা উদ্যান মৰঙীয়াল, এয়া আপোনালোকে ইয়াত যোগাযোগৰ নম্বৰ দিছে, হয়তো এই নম্বৰকেইটাত আহি পিনি আপোনালোকে সেই সময়ত বুকিং কৰি ল'ব পাৰিব। ইয়াত মানে ঘৰটো এনেকৈ খোজকাঢ়ি কাঢ়ি গৈ আছোঁ পাহাৰৰ একদম শিখৰলৈ। আৰু এই শিখৰত কি পাওঁ চাওঁ, সেইখিনি গোটেইখন দেখোন হাবি হাবি, গছ গছ, আৰু কি পাওঁ ইয়াতে পাম যি পালোঁ। বিশেষ তেনেকৈ দেখাবলগীয়া একো নাই, খালি পাহাৰখনৰ ওপৰত আছোঁ। বহুত কষ্ট হৈছে মানে। আমি বিশেষকৈ এনেকৈ পাহাৰত ইমান নবগাওঁ বাৰু। আগতে বগাইছোঁ, আজিৰ পৰা প্ৰায় 5-6 বছৰ আগতে কণ্টিনিউ 1 বছৰ 1.5 বছৰমান বগালোঁ এনেকৈ, ইও আছিলে লগত। কিন্তু এতিয়া আজি হঠাতে বগাবলৈ হ'লে মানে পূৰা ঘাম হৈ যায় দেহাটো। সেইফালেতো অন্যফালে একদম পূৰা আকাশ আৰু ডাৱৰ মাটি একেলগতে লাগি থকা দৰে লাগে। ওপৰত এনেকৈ আহি আৰু এটা ঘৰ পাইছোঁ, এইটো চাংঘৰ। আৰু ইয়াত আহি পিনে জিৰণি ল'ব পাৰিব সকলোৱে, কিবাকিবি খাবও পাৰিব, চিপছ খাব পাৰিব, অন্য বেলেগ কিবাকিবি কথা কোৱা নাই বাৰু।
সকলোবিলাক ঘূৰি মেলি লাষ্টত আমি দুয়োটাই ওপৰৰ পৰা নামি গ'লোঁ তললৈ গৈ আছোঁ তললৈ তেওঁ স্পীডত গৈ আছে কিন্তু মই ভিডিঅ'টো শ্ল'কৈ দেখাই আছোঁ আপোনালোকক আহিব সকলোৱে চাব উপভোগ কৰিব প্ৰাকৃতিক মনোমোহা দৃশ্য আমাৰ নাগালেণ্ড আৰু অসমৰ সমীপৱৰ্তী এটা অঞ্চলত মৰঙীয়াল বুলি কয় বিশেষকৈ ইয়াত এজন ইয়াৰ কৰ্মকৰ্তাই আমাক কৈছে যে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এই 3 মাহত অত্যাধিক মানুহ হয় আৰু ইয়াত পিকনিক স্পট বুলি এতিয়া লাহেকৈ আপোনালোকেও জানিব পৰিচিত হৈছে বলক তেনেহ'লে আমিও সামৰি পেলাওঁ ভিডিঅ'টো আৰু আপোনালোকেও আহক চাওক এইখিনি বাঁহ দেখিছে সিহঁতে অন্য কিবা বনাই আছে এইটো অডিটৰিয়াম ইয়াত বিভিন্ন প্ৰগ্ৰাম পতা হ'ব আৰু তলত এইখন প্লেটফৰ্ম মানে ইয়াৰ পৰা চোৱা হ'ব আৰু এনেকৈ ভিডিঅ'টো সামৰি পেলাইছোঁ আৰু আজিলৈ আৰু একো নেদেখাওঁ যি দেখিলে যি পালোঁ সকলো দেখালোঁ আৰু এক্সপ্ল'ৰ কৰিবলৈ দেখিলে হয়তো থাকি যাব পাৰে তাৰ বাবে ক্ষমা কৰিব ধন্যবাদ টাটা বাই বাই আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব দিহিঙে দিপাঙে ধন্যবাদ আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে